নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু যাতে 2026 চনটো সকলোৰে ইচ্ছা পূৰণ হওক, সকলোৰে পৰিয়াল লগত বালে কুশলে ৰাখক বা সকলোৰে স্বাস্থ্য ভালে ৰাখক তাকে কামনা ৰাখিছোঁ। আৰু আজি মই পোনপ্ৰথমতে পুলিচৰ যোনখিনি হয়তো আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ এছিষ্টেণ্ট জেলাৰ ওপৰত বহু বাৰে প্ৰতি মোক কমেণ্ট আহি থকাৰ কাৰণে আমনি কৰি আছে। তো যিহেতু তাৰ পৰিৱৰ্তে বা তাৰ অনুমানিক মতে যোনটো আমাৰ আসাম পুলিচৰ UBSI আছে, ABSI আছে, এছিষ্টেণ্ট জেলাৰ আছে, গোটেইখিনি হয়তো আপোনালোকে নিশ্চয় গম পায়। গ্ৰেজুৱেট লেভেলৰ এটা কোৱালিফিকেশ্যন এটা পষ্ট, সেইখিনি হয়তো চবেই গম পায়। আৰু এইখিনি যোনসকল ল'ৰা ছোৱালী এতিয়া এপ্লাই কৰিছে তেওঁলোকে হয়তো এটা ভালকৈ প্ৰিপেৰেশ্যন কৰি ৰাখিব লাগে, যাতে যেন এতিয়া মোক প্ৰশ্ন বাৰে প্ৰতি আহি আছে যে যোনটো এছিষ্টেণ্ট জেলাৰ ওপৰত বিশেষকৈ নহয় বা ফিজিকেল আগত ল'ব নে ৰিটেন আগত ল'ব, তেনেকৈ বহুতৰে প্ৰশ্ন আহিছে। মই ভাবিলোঁ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আপোনালোকক আগবঢ়াই দিম বুলি। তো গোটেইখিনি হয়তো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি মই উল্লেখ কৰি দিম। চ' আগতে যিমানখিনি হয়তো আমি যেতিয়া জইন কৰিছিলোঁ তেতিয়া 35টা আমাৰ এছিষ্টেণ্ট জেলাৰ পষ্ট আছিলে। আমাৰতো ৱাৰ্ডাৰ হয়, এছিষ্টেণ্ট জেলাৰ এটা অফিচিয়েল লেভেলৰ এটা পষ্ট হয়, গ্ৰেজুৱেট লেভেলৰ। এইটো যেতিয়া 35টা পষ্ট আছিলে এছিষ্টেণ্ট জেলাৰটো, আৰু BA হওক বা BSc হওক বা BCom হওক, গ্ৰেজুৱেট লেভেল বুলি সকলোৱে গম পায়। আৰু তাত যদি আপোনালোকে যদি আগতে প্ৰথমতে আপোনালোকৰ ৰিটেন হৈছিলে, তাৰ পাছতে ৰিটেনটো পাছ কৰাৰ পাছতে আপোনালোকৰ ফিজিকেল হৈছিলে। ফিজিকেলত আপোনালোকৰ লং জাম্প থাকে, আপোনালোকৰ দৌৰটো তাকে 1600 মিটাৰ আপোনালোকক টাইম দিয়া হয়, 7 মিনিট নে 7:30 মিনিটছ দিয়া হয় আপোনালোকক। যিহেতু তাতে লিখা আছে আপোনালোকৰ গোটেইখিনি, তাত আপোনালোক কনভাৰ্ট কৰিলে, তাত যিহেতু ছেকেণ্ড হিচাপে দিছে, এইটো আপোনালোকে মিনিটত কনভাৰ্ট কৰিলে আপোনালোকে গোটেইখিনি হয়তো আপোনালোকে পাই যাব। তাতে লং জাম্পটো আপোনালোকৰ 16 ফুট মাৰিব লাগিব তেনেকৈ দিছিলে। আৰু গোটেই বস্তুখিনি আপোনালোকে তাত এডভাৰটাইজমেণ্ট ন'টিছখিনি আপোনালোকে যদি ভালদৰে চায় তেতিয়া তাতে গোটেইখিনি উল্লেখ কৰা আছে, আপোনালোকে তাতে চাই ল'ব। UBSIটো যোনটো আপোনালোকে নিশ্চয় গম পাইছে, UBSIটো ঠিক তেনেকুৱা ধৰণে প্ৰথমতে আপোনালোকৰ ৰিটেন হ'ব, তাৰপাছত আপোনালোকৰ ফিজিকেল হ'ব, এনেকৈ 16 ফুট লং জাম্প মাৰিব লাগিব, 1600 মিটাৰ দৌৰিব লাগিব, গোটেইখিনি এনেকুৱা ABSI UBSI এছিষ্টেণ্ট জেলাৰ ঠিক তেনেকুৱা ধৰণৰ হয়। আৰু কিছুমানে এনেকুৱা এটা প্ৰশ্ন আহিছে যে দুইটা একেলগে ইণ্টাৰভিউ পাতে নেকি বুলি। হয়, এনেকুৱাও হ'ব পাৰে, চৰকাৰে যদি কম্বাইন এক্সামেই হ'ব, কম্বাইন এক্সাম যদি আপোনালোকে যদি এপ্লাই কৰে, কম্বাইন যদি হয়, দুইটাই ABSI হওক বা UBSI হওক বা এছিষ্টেণ্ট জেলাৰ হওক, একেটা এক্সামে পতাই দিব পাৰে তেওঁলোকে, হয়তো বেলেগ বেলেগকৈ পাতিব পাৰে। তো এইটো মই নাজানো, কিন্তু হ'লেও আপোনালোকৰ যিমানখিনি হয়তো তলত চিলেবাছ লিখা আছে গোটেইখিনি এইখিনি প্ৰশ্নই আহিব, যাতে যেন আপোনালোকে জেনেৰেল নলেজ আহিব বা কিছুমান হয়তো আপোনালোকৰ এইখিনি জানে, গণিতত আহিব, ইংৰাজী গ্ৰামাৰ আহিব আৰু এনেকৈ ৰিজনিং আহিব। গোটেইখিনি আপোনালোকে পঢ়ি ৰাখিলে হ'ল। এইখিনি ভিতৰত হয়তো আপোনালোকৰ প্ৰশ্ন কুৱেশ্যন এনেকৈ পেপাৰ আহিব। তো এইখিনি হয়তো আপোনালোকে এটা পঢ়ি থাকিবা। এতিয়া যিহেতু প্ৰথম ৰিটেন হোৱাৰ চান্স এটা আছে, যিহেতু আগতে প্ৰথমতে ৰিটেনেই আছিলে, তাৰপাছতে ফিজিকেল আছিলে, তাৰপাছত আপোনালোকৰ ভাইভা হ'ব, তাৰপাছত আপোনালোকৰ মেৰিট লিষ্ট আহিব, যাৰ যদি মাৰ্ক আছে, যদি যাৰ কোৱালিফিকেশ্যন হয়, এইবিলাকৰ হয়তো মেৰিটত নাম আহিব। তো এইটো কাৰণে আপোনালোকে পঢ়ি থাকিবা। মাত্ৰ এতিয়া আপোনালোকে পঢ়িব লাগে, এছিষ্টেণ্ট জেলাৰ অফিচাৰ লেভেলৰ যোনসকল ল'ৰা ছোৱালী এতিয়া দিব লাগে। তো তোমালোকে হয়তো এতিয়া পঢ়ি থাকা, যিহেতু এতিয়া খুব কম্পিটিশ্যনটো হাই হৈ গৈছে, তোমালোকে হয়তো জানা কম্পিটিশ্যনটো পূৰা হাই হৈ গৈছে। আৰু যদি আপোনালোকৰ কোৱালিফাই হয়, তাতো নহ'ব, আপোনালোকে অকণমান বেছি মাৰ্ক পাব লাগিব, তেতিয়া আপোনালোকৰ অহা চান্স এটা থাকে। তো এইখিনি আপোনালোকক জনাই দিলোঁ নতুন বছৰ, আৰু আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি ৰাখক, আৰু নতুন বছৰ যাতে যেন আপোনালোকৰ ভালকৈ কৰি থাকক তাকে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'ত ইমানতে সমাপ্ত হ'লোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো নতুনকৈ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।